ধনতেৰছ আৰু পোহৰৰ উৎসৱ দীপাৱলীয়ে সুখ আৰু সমৃদ্ধিৰ উৎসৱ বুলি গণ্য কৰা হয় আৰু এই উৎসৱবোৰে আমাৰ ঘৰত কেৱল পোহৰেই নিবিলাই আমাৰ জীৱনলৈ ধন সম্পত্তি সমৃদ্ধি সৌভাগ্য আৰু সোণালী সুযোগৰো সৃষ্টি কৰে। জ্যোতিষৰ বিশ্বাস অনুসৰি দীপাৱলীত বজাৰ কৰা আৰু ধনতেৰছত বজাৰ কৰাৰ বিশেষ তাৎপৰ্য আছে। গতিকে এইবাৰ মই আপোনালোকক এক ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ৰাশি অনুযায়ী যদি আপোনালোকে শুভ বস্তু ক্ৰয় কৰে তেনেহ'লে দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ আপোনাৰ ওপৰত পৰিব আৰু আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হ'ব। গতিকে এই ভিডিঅ'টো অলপ দীঘলীয়াও হ'ব পাৰে, কাৰণ গোটেইকেইটা ৰাশি মই ইয়াত কভাৰ কৰিছোঁ। গতিকে এইবাৰ আপোনালোকৰ কাৰণে এক ব্যতিক্ৰমী ভিডিঅ' লৈ মই আহিছোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিছোঁ। গতিকে এইবাৰ আপোনালোকে ধনতেৰছ আৰু দীপাৱলীৰ কাৰণে বজাৰ কৰিবলৈ যাওঁতে ৰাশি অনুসৰি যদি এইবোৰ বস্তু ক্ৰয় কৰি লৈ আহে তেনেহ'লে আপোনালোকৰ বাবে আন একো বস্তু বজাৰ কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। গতিকে এইবাৰ আপোনালোকৰ 18 অক্টোবৰ অৰ্থাৎ শনিবাৰে ধনতেৰছ পৰিছে আৰু 20 অক্টোবৰ সোমবাৰে দীপাৱলী উদযাপন কৰা হ'ব। গতিকে এই শুভ অনুষ্ঠানত আপুনি যদি ৰাশি অনুসৰি আপোনাৰ সাহস গ্ৰহ অনুসৰি যদি বজাৰ কৰে তেনেহ'লে আপোনাৰ সৰ্বাধিক লাভ হ'ব। গতিকে এই ভিডিঅ'টো চোৱাৰ পিছত আৰু আন একো ভিডিঅ' চোৱাৰ আপোনালোকৰ প্ৰয়োজনীয়তা নাই বুলি মই ক'ব পাৰোঁ। গতিকে এইবাৰ আপোনালোকে ৰাশি অনুযায়ী কি কিনিব সেইবোৰ এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেষ ৰাশিৰ লোকসকলে তেওঁলোকে ৰাশি প্ৰভু হৈছে মংগল গ্ৰহ। গতিকে শুভ বস্তু ক্ৰয় কৰাৰ হ'ব আপোনালোকে ৰূপৰ বাচন বা ৰূপৰ মুদ্ৰা ক্ৰয় কৰক। মেষ ৰাশিৰ বাবে অতি শুভ হ'ব এইবাৰ। ইয়াৰ উপৰি আপোনালোকে পিতল ৰঙা বা তামৰ পৰা তৈয়াৰী বস্তু ক্ৰয় কৰিব পাৰে। এইবোৰ ক্ৰয়ে আপোনালোকৰ কেৰিয়াৰত উন্নতি আনিব। গতিকে মেষ ৰাশিসকলৰ বাবে এইবোৰ ক্ৰয় কৰিলে পৰ্যাপ্ত হ'ব। দ্বিতীয়তে বৃষ ৰাশিসকলৰ ৰাশি প্ৰভু হৈছে শুক্ৰ গ্ৰহ। গতিকে শুক্ৰ গ্ৰহৰ দ্বাৰা আপোনালোকে যদি পৰিচালিত হৈছে, গতিকে আপোনালোকে শুভ বস্তু ক্ৰয় কৰাৰ কাৰণে বৃশ্চিক ৰাশিৰ স্থানীয় লোকৰ বাবে ৰূপৰ মুদ্ৰা, স্ত্ৰী যন্ত্ৰ, গোমতী চক্ৰ বা হীৰাৰে ভৰপূৰ গহনা ক্ৰয় কৰাটো অত্যন্ত উপকাৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পাব। গতিকে যিকোনো বস্তু আপোনালোকে এটা ক্ৰয় কৰিলে হ'ব। এতিয়া তৃতীয়তে মিথুন ৰাশি। মিথুন ৰাশিৰ ৰাশি প্ৰভু হৈছে বুধ গ্ৰহ। গতিকে আপোনালোকে এই গ্ৰহৰ দ্বাৰা আপোনালোকে প্ৰভাৱিত হৈছে, সেইকাৰণে এইবাৰ আপোনালোকে শুভ বস্তু ক্ৰয় কৰাৰ বাবে ব্ৰঞ্জৰ বাচন বৰ্তন ক্ৰয় কৰিব পাৰে আৰু সজ্জাৰ সামগ্ৰী বা পান্নাৰ ৰত্ন ক্ৰয় কৰিব পাৰে। এইবোৰক প্ৰজ্ঞা আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু গণেশৰ মূৰ্তি ক্ৰয় কৰাটো আপোনালোকৰ বাবে শুভ হয়। গতিকে এইবোৰ আপোনালোকে ক্ৰয় কৰিবলৈ যত্ন কৰিব, যিকোনো এটা কৰিলেও হ'ব। এতিয়া কৰ্কট ৰাশিসকলৰ ৰাশি প্ৰভু হৈছে চন্দ্ৰ। গতিকে তেওঁলোকে শুভ বস্তু ক্ৰয় কৰাৰ বাবে ৰূপৰ সামগ্ৰী বিশেষকৈ তেওঁলোকে ক্ৰয় কৰাটো ভাল হ'ব। ৰূপৰ গহনা বা ৰূপৰ মুদ্ৰা ক্ৰয় কৰিলেও ভাল হ'ব আৰু মুকুতাৰ বস্তু কিনিব পাৰে। এনে কৰিলে আপোনালোকৰ বাবে শুভ ফল আহিব। গতিকে আপোনালোকে এই ধৰণে আপুনি বস্তুবোৰ ক্ৰয় কৰিব। এতিয়া সিংহ ৰাশিৰ বাবে সিংহ ৰাশিৰ ৰাশি প্ৰভু হৈছে সূৰ্য। গতিকে শুভ বস্তু ক্ৰয় কৰাৰ বাবে সিংহ ৰাশিৰ লোকে সোণৰ গহনা, তামৰ বাচন বৰ্তন বা ৰুবি ৰত্ন ক্ৰয় কৰাটো তেওঁলোকৰ বাবে সৰ্বোত্তম বুলি বিবেচনা কৰা হ'ব। যদি আপোনালোকৰ বাজেট অলপ কম তেনেহ'লে আপোনালোকে সোণৰ প্লেটেড বস্তু ক্ৰয় কৰিব পাৰে। এই ক্ৰয়বোৰে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব। গতিকে এই ধৰণৰ বস্তুবোৰ আপোনালোকে ক্ৰয় কৰিবলৈ যত্ন কৰিব। এতিয়া আহোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ৰাশি প্ৰভু হৈছে বুধ গ্ৰহ। গতিকে কন্যা ৰাশিৰ জাতকসকলে ব্ৰঞ্জ বা ফুলৰ পাত্ৰ, পান্নাৰ ৰত্ন বা গণেশৰ মূৰ্তি কিনাটো শুভ হ'ব। এই বস্তুবোৰে আপোনাৰ বুধ গ্ৰহটোক শক্তিশালী কৰি তুলিব আৰু সমৃদ্ধিও কঢ়িয়াই আনিব। গতিকে এইবাৰ কন্যা ৰাশিৰ জাতকে এইবোৰ বস্তু কিনাটো খুবেই ভাল বুলি পৰিগণিত হ'ব। এতিয়া তুলা ৰাশিৰ জাতকসকলৰ ৰাশি প্ৰভু হৈছে শুক্ৰ। গতিকে শুক্ৰ গ্ৰহ আপোনালোকৰ ভাল কৰিবলৈ হ'লে এইবাৰ আপোনালোকে ৰূপৰ সামগ্ৰী ক্ৰয় কৰাটো সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব। বা আপোনালোকৰ বাজেট যদি অলপ বেছি আছে তেনেহ'লে হীৰা সজ্জিত গহনা ক্ৰয় কৰিব পাৰে, ৰূপৰ মুদ্ৰা বা স্ত্ৰী যন্ত্ৰ ক্ৰয় কৰিব পাৰে। এইকেইটা বস্তু আপোনালোকে ক্ৰয় কৰিলে আপোনালোকে আৰ্থিক বাধাবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব আৰু যিকোনো এটা বস্তু কিনিলেও আপোনালোকৰ ভাল ফল দেখা পাব। এতিয়া বৃশ্চিক ৰাশিসকলৰ ৰাশি প্ৰভু হৈছে মংগল গ্ৰহ। গতিকে মংগল গ্ৰহ আপোনালোকে ভাল কৰিবলৈ হ'লে এইবাৰ আপোনালোকে শুভ বস্তু ক্ৰয় কৰিব পাৰে। তামৰ বাচন, ৰঙা ৰঙৰ বস্তু বা সম্পত্তি আদিত বিনিয়োগ কৰা, এইকেইটা বস্তু আপোনালোকৰ শুভ বুলি গণ্য কৰা হৈছে। গতিকে ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উন্নত কৰাত সহায়ক হ'ব। এতিয়া আহোঁ ধনু ৰাশিলৈ। ধনু ৰাশিসকলৰ
ৰাশি প্ৰভু হৈছে বৃহস্পতি। গতিকে এইবাৰ ধনতেৰছ বা দীপাৱলীত আপোনালোকে সোণৰ গহনা, পিতলৰ বাচন বা ধৰ্মীয় কিতাপ ক্ৰয় কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ জ্ঞান, সন্মান আৰু আৰ্থিক লাভ বহু গুণে বৃদ্ধি পাব। গতিকে আপোনালোকে এইবাৰ এইবোৰ বস্তু ক্ৰয় কৰিবলৈ যত্ন কৰিব। তাৰপিছত মকৰ ৰাশি। মকৰ ৰাশিসকলৰ ৰাশি প্ৰভু হৈছে শনি। গতিকে আপোনালোকে এইবাৰ ধনতেৰছ বা দীপাৱলীৰ দিনাখন লোহা বা তীখাৰ বাচন ক্ৰয় কৰিবলৈ চেষ্টা কৰিব পাৰে, বা বাহন ক্ৰয় কৰিব যদি বিচাৰিছে তেনেহ'লে বাহনো ক্ৰয় কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ শুভ ফল আহিব আৰু নীলা ৰত্ন ক্ৰয় কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। গতিকে যিকোনো এক ধৰণৰ আপোনালোকে বস্তু যদি ক্ৰয় কৰে তেনেহ'লে এইবাৰ আপোনালোকৰ ধনতেৰছ বা দীপাৱলীৰ পৰা ভাল ফল দেখা পাব। তাৰপিছত কুম্ভ ৰাশি। কুম্ভ ৰাশিসকলৰ ৰাশি প্ৰভু হৈছে শনি। গতিকে কুম্ভ ৰাশিসকলেও এইবাৰ লোহাৰ বাচন, বাহন বা ইলেক্ট্ৰনিক সঁজুলি আদি ক্ৰয় কৰিব পাৰে। ইয়াৰ উপৰি আপোনালোকে দানৰ বাবে কলা তিল বা সৰিয়হৰ তেল ক্ৰয় কৰাটো অতিশয় শুভ বুলি পৰিগণিত হ'ব। গতিকে আপোনালোকে এনেধৰণৰ বস্তুবোৰ কিনিবলৈ যত্ন কৰিব। এতিয়া মীন ৰাশি। মীন ৰাশিসকলৰ ৰাশি প্ৰভু হৈছে বৃহস্পতি। গতিকে আপোনালোকে এইবাৰ ধনতেৰছ বা দীপাৱলীৰ দিনাখন সোণ বা পিতলৰ বাচন বা হালধি গুটি কিনিলে আপোনালোকৰ অতিশয় শুভ বুলি গণ্য কৰা হ'ব। ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ সুখ আৰু সৌভাগ্যৰো সৃষ্টি হ'ব। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ সকলো ৰাশিৰ বাবে এইবাৰ ধনতেৰছৰ দিনা বা দীপাৱলীৰ দিনা কি বস্তু ক্ৰয় কৰিলে আপোনালোকৰ বাবে ভাল হ'ব সেইবোৰ মই আপোনালোকক অৱগত কৰিছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো আপোনালোকৰ পৰিয়ালবৰ্গ বা বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বহুত বহুত ধন্যবাদ আৰু কমেণ্টত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব।